নমস্কাৰ ইমৰান টেকন'লজি ইউটিউব চেনেল দৰ্শকলৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। আপোনালোকক মই এটা সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজপথলৈ ওলোৱাৰ আগতে আপুনি দহবাৰ ভাবক, কিয়নো কিছুমান নীতি নিয়ম বান্ধি দিছে। এই নীতি নিয়মৰ বাহিৰত চলিলে আপোনাৰ 10,000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে আৰু লগতে গ্ৰেপ্তাৰ হ'ব পাৰে। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে যান বাহন চলাওঁতে কি কি নিয়ম মানি চলিব লাগিব মই এইটো ভিডিঅ'ৰ জৰিয়তে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ বাহনখন ৰাজপথলৈ ওলোৱাৰ আগতে 10বাৰ ভাবক। ভৰিব লগা হ'ব পাৰে 25,000 টকা পৰ্যন্ত জৰিমনা। কি ভুল কৰিলে আপুনি ভৰিব লাগিব ধন, মই এইমাত্ৰ জনাবলৈ চেষ্টা কৰিছোঁ। নাবালক নাবালিকাই বাহন চলালে গাড়ীৰ মালিকে ভৰিব লাগিব 25,000 টকা পৰ্যন্ত। গতিকে আপোনালোকে সাৱধান হওক, নাবালক নাবালিকাই যাতে গাড়ী লৈ ৰাজপথত নোলায় তাৰ বাবে মালিকসকলে সাৱধান হৈ থাকিব আৰু অভিভাৱক বা গাড়ী মালিকৰ 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিছোঁ। বাতিল হ'ব পাৰে অনুজ্ঞাপত্ৰ। চিট বেল্ট হেলমেট পৰিধান নকৰিলে ভৰিব লাগিব 1,000 টকা। লাইচেন্স নোহোৱাকৈ চলালে ভৰিব লাগিব 5,000 টকা। গতিকে সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব 10,000 টকা। এম্বুলেন্সক বাট এৰি নিদিলে ভৰিব লাগিব 10,000 টকা। দ্ৰুতগতিত বাহন চলালে ভৰিব লাগিব 2,000 টকা। মোবাইলত কথা পাতি বাহন চলালে ভৰিব লাগিব 5,000 টকা পৰ্যন্ত জৰিমনা দিয়া হ'ব আপোনাৰ। গতিকে আপোনালোকে এই নীতি নিয়ম মানি চলিব লাগিব যাতে আপোনালোকৰ কোনো ধৰণৰ বিপদ নহয়। গতিকে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে